সাবস্ক্রাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক পৰা আৰম্ভ কৰি ডাইৰেকশ্যনৰ পৰা আৰম্ভ কৰি মিউজিক লাইট গোটেই টিম ৱৰ্ক জোনাকি জোনাকি বাতেৰে চিনাকি চিনাকি খুজে ৰে তুমি আমি মোৰ আকাশলে বাসমুত এইবোৰ গল্পচেষ্টা নাটক বাউলী বিভাগ দৰ্শকৰ সঁহাৰি কেনেকুৱা দৰ্শকৰ সঁহাৰি কেনেকুৱা সেইটোতো তুমি নিজে দেখিছাই এতিয়া আমি বৰ্তমান আছোঁ আদাবাৰী অঞ্চলত আৰু এতিয়া আমাৰ দুৰ্গোৎসৱৰ পেণ্ডেল চলি আছে প্ৰথম শ্ব' শেষ ছেকেণ্ড শ্ব' হাউচফুল আৰু থাৰ্ড শ্ব'ৰ কাৰণে আয়োজন চলি আছে এখন ফিল্ডত অকল মানুহ আৰু জানিছিলোঁ এইখন নাটকে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিব বুলি কিন্তু ইমান বেছি দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি ভবা নাছিলোঁ ক'ৰবালৈ গ'লে ৰাজমুকুট থিয়েটাৰৰ নাম শুনিলে প্ৰথমে বাউলী শব্দটো আহে আৰু সেই শব্দটো অহাৰ লগে লগে মনটো ভাল লাগি যায় যে নোচোৱা যিসকলে চোৱা নাই বা যিখিনি ঠাইলৈ এতিয়াও আমাৰ ভ্ৰাম্যমান দলটো যোৱা নাই তাতো যে এই নাটকখনৰ জনপ্ৰিয়তা আছে সেয়া দেখি খুব ভাল লাগিছে আঁকোৱালি লোৱাৰ মূল কাৰণ কি বুলি ভাবে আঁকোৱালি লোৱাৰ মূল কাৰণ বুলি ক'বলৈ গ'লে প্ৰথম কথা ক'ব লাগিব আমাৰ খুব এটা ষ্ট্ৰং স্ক্ৰিপ্ট প্ৰথম কথা ছেকেণ্ডলি এটা হিউজ প্ৰডাকশ্যন আৰু থাৰ্ড আমাৰ এটা খুব ষ্ট্ৰং ইউনিট আমাৰ এক্টিং ষ্টাফ বুলিয়ে নহয় আমাৰ গোটেই টেকনিকেল ষ্টাফ এক্টিং ষ্টাফ লাইট মিউজিক গোটেইখিনি যিটো এটা কমপ্লিট মানে আৰ্ট ডাইৰেকশ্যনৰ পৰা আৰম্ভ কৰি মিউজিক লাইট গোটেই টিম ৱৰ্ক যিহেতু এইটো এটা নাটক এখন গতিকে ইয়াত এজন মানুহৰো অকণমান এফৰ্টটো কমি গ'লে বস্তুবোৰ ঘটি যায় গতিকে ইয়াত সকলোৰে সমান কণ্ট্ৰিবিউশ্যন আছে কষ্ট আছে কাৰণে চাগে বাউলীখন ইমান বেছি ছাকচেছফুল হৈছে আৰু বাউলীখনৰ এটা গতি আছে সেই গতিটোৰ কাৰণেই চাগে হয়তো বাউলীখন প্ৰত্যেকেই ভাল পায় নেকি তুমিও দৰ্শক হিচাপে চাগে মই 3বাৰ চালোঁ নাটকখন খুবেই ভাল লাগিছে আৰু খুব ভাল লাগে এটা কাৰণে মোৰ যেতিয়া ফেচবুকত কমেণ্টছ পঢ়োঁ বা বিভিন্ন ঠাইত যেতিয়া মানুহক সোধোঁ নাটকখন এবাৰ চোৱা বুলি নকয় 3বাৰ চাইছোঁ 5বাৰ চাইছোলৈকে মই শুনিছোঁ মানে 5বাৰ চাইছোঁ গণেশগুৰিত কেতিয়া আহিব তো একেখন নাটককে যদি বাৰে বাৰে চাব পাৰিছে কিবা এটা বিচাৰি পাইছে এই নাটকখনত কি মেছেজ আছে নাটকখনত প্ৰথম কথাটো হৈছে মই কি মেছেজ আছে সেইটো কৈ এতিয়াই নিদিওঁ কাৰণ যিহেতু আমাৰ এতিয়াও বহুত মানুহে নাটকখন চাবলৈ বাকী আছে কিন্তু এটা কথা কওঁ নাটকখনত এনেকুৱা এটা মেছেজ আছে যিটোৰ বিষয়ে হয়তো আজিলৈকে বহুত মানুহে আমি চিন্তাই কৰা নাই বা ভাবাই নাই নহয়নে যিহেতু তুমি চাইছা ইমান এটা সৰু কথা মেছেজটো একেবাৰে সৰু মেছেজ কিন্তু সেই মেছেজটোৰ মানে আমি কোনোদিন মন নকৰা এটা কথা এচাম এনেকুৱা ব্যক্তিৰ বিষয়ে নাটকখনৰ মাজত দাঙি ধৰা যায় যিসকল ব্যক্তিৰ বিষয়ে আমি সমাজখনত চিন্তা নকৰোঁ যে তেওঁলোকৰ সমাজ ব্যৱস্থাপনাটো তেওঁলোকৰ বাবে কেনেকুৱা তেওঁলোকে জীয়াই থকাত কেনেকুৱা ধৰণৰ অসুবিধা পাইছে সেই বিশেষ শ্ৰেণীৰ লোকৰ জীৱনটোৰ বিষয়ে অকণমান সুন্দৰকৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছে নাট্যকাৰে ৰাজদীপ দাক কি ক'ব ইমান ধুনীয়া এখন নাটক দিলে ৰাজদীপ দাক যিহেতু মোৰ ভ্ৰাম্যমানত দ্বিতীয় বৰ্ষ আৰু মই খুব বেছি মোৰ ভাল লাগিছে যে প্ৰথম বছৰ মই ছ'ল' লিড হিচাপে কাম কৰিছোঁ যোৱা বছৰ মই ভাগ্যদেৱীত আছিলোঁ কিন্তু এইবছৰ মই ছ'ল' লিড হিচাপে কাম কৰিছোঁ প্ৰচেণ্টাৰ লগত তো প্ৰথম বুলিয়ে ক'ব লাগিব এনেকৈ এটা কাম আৰু সেই কামটোত আহিয়েই প্ৰথম বছৰে যে ইমান এটা ছাকচেছ পাইছোঁ সেইটো আচলতে মোৰ বিৰাট ভয় লাগি আছিলে মোৰ যথেষ্ট দায়িত্ব আছিলে যিহেতু মই নৱাগতা দ্বিতীয় বৰ্ষ মোৰ গতিকে যথেষ্ট দায়িত্ব আছিলে দায়িত্বখিনি কিমান পালন কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু মানুহখিনিয়ে যে ভাল পাইছে সেয়া দেখি অনুভৱ হৈছে যে ক'ৰবাত নহয় ক'ৰবাত বাউলী বুলি নহয় গোটেই টীমটোৱে যথেষ্ট ছাকচেছফুল টীমটো যথেষ্ট কষ্ট কৰিছোঁ বহুত কষ্ট কৰিছে আমি এইখন নাটকক লৈ ৰাতিপুৱা 4-5টাও বজাইছোঁ এইখন নাটকক নাট্যকাৰে বিশেষ গুৰুত্ব দি উলিয়াই আনিছে আৰু নাট্যকাৰৰ লগতে পৰিচালক আমাৰ প্ৰযোজক আমাৰ অভিনেত্ৰী প্ৰত্যেকেই সাংঘাতিক কষ্ট কৰিছে এই নাটকখনৰ কাৰণে আৰু এই নাটকখন এটা মানে হুচত গুচি যায় আৰু ৰ'বলৈ সময় নাইকিয়া এখন নাটক এই নাটকখনৰ লগত জড়িত অকল যদি এতিয়াতো আমাকে দেখি আছে আমাৰ আঁৰত থকা আমাৰ এছিষ্টেণ্টছবিলাকৰ কথা কওঁ মানে আমাক কষ্টিউম যোগান ধৰা মানুহখিনি সেইখিনি মানুহৰ কিমান কষ্ট সেয়া আচলতে যিসকলে আঁৰত আছে তেওঁলোকেহে গম পাব মানে প্ৰস্তুতি কেনেকুৱা ৰাসলৈ আমি যথেষ্ট মানে পজিটিভ হৈ আছোঁ আৰু বিশেষকৈ এবাৰ ভাবিছোঁ ৰাসত এটা স্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি আমি যথেষ্ট আশাবাদী এইখন নাটকৰ মাধ্যমেৰে আৰু ৰাসত যিহেতু এটা অঘোষিত প্ৰতিযোগিতা হয় গতিকে সকলোৰে নাটকৰ মাজত যদি এই নাটকখনে কিবা এটা স্বীকৃতি পায় আমাৰ কষ্টখিনি এটা ফল পোৱা নিচিনা লাগিব গতিকে দৰ্শকক অনুৰোধ জনাইছোঁ আমিনো কি কৰিছোঁ এবাৰ চাবলৈ আহক আৰু তাতোতকৈ ডাঙৰ কথা হৈছে মাউথ পাব্লিচিটি আপোনালোকে যদি ভাল পাই 10জনক জনায় তেতিয়াহে আমাৰ কষ্টটো
কষ্টটোৰ মানে সাৰ্থকতা আমি পাম গতিকে যিসকলে বাউলী চাইছে তেওঁলোককো অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আমাক এই যাত্ৰাত সহায় কৰে আপোনালোকৰ দৰ্শক বহুত আছে কেনেকুৱা লাগে ষ্টেজত উঠিলে দৰ্শক কেনেকুৱা লাগে খুব ভাল লাগে আৰু খুব বেছি ভাল লাগে এটা কাৰণেই কাম কৰি থকা সময়ছোৱাতে যে স্পণ্টেনিয়াছ ৰিয়েকশ্যনবিলাক পাই থাকোঁ দৰ্শকে ভাল পাইছে বেয়া পাইছে খুব যেতিয়া ধুনীয়া ফূৰ্তিমূলক চিন এটা চলি থাকে দৰ্শকৰ হুলস্থুল চলি থাকে এটা পৰ্যায়ত আমাৰ নাটকখন এটা বেলেগ গতি লৈ লয় আৰু বেলেগ গতি লৈ লোৱাৰ পিছত যেতিয়া গোটেই হলটোত ক'তো মানে এটা শব্দ নোহোৱা হৈ যায় তেতিয়া অনুভৱ কৰোঁ যে দৰ্শকে হৃদয়ংগম কৰিব পাৰিছে বা সোমাইছে কাহিনীটোৰ ভিতৰত তো এই স্বতঃস্ফূৰ্তভাৱে বস্তুবোৰ গমেই পাই থাকোঁ যে মানুহে ক'ত ভাল পাইছে বেয়া পাইছে সেইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আচলতে নাট্যকাৰজনক ধন্যবাদ চিঞৰিলে ভয় লাগেনে ভয় নালাগে আচলতে কি বুলি ক'ম এখন নাটক কৰি থাকোঁতে গেলাৰীৰ দৰ্শকখিনি আমাৰ বাবে বৰ আপোন তেওঁলোকৰ চিঞৰখিনিক কোনোবাই বেয়া পায় নেকি মই নাজানো কিন্তু মোৰ বিৰাট ভাল লাগে ভাল কেলৈ লাগে তেওঁলোকৰ পৰা আমি সেই উৎসাহখিনি পাই থাকিলে খুব ভাল লাগি থাকে কিন্তু তাতো এটা কথা আছে যদি আমি খুব এটা ছিৰিয়াছ চিন কৰি থাকোঁ তাত যদি কোনোবা দহজনে কিবা এটা ভেঙুচালি কৰি দিয়ে বা কিবা যদি আমি কৰিব পৰা নাই সেইটো এটা বেলেগ কথা কিন্তু যদি আমি খুব কষ্টৰে শ্ৰদ্ধাৰে কাম এটা কৰি আছোঁ সেই কামটোত আমাৰ কনচেনট্ৰেশ্যনটো ব্ৰেক কৰি দিলে অকণমান মনটো বেয়া লাগে কিন্তু আজিকালি দৰ্শক যথেষ্ট সচেতন যি দেখিছোঁ যথেষ্ট সচেতন আগৰ সেই নাই এতিয়া বহুত কমিছে আৰু মানে এনজয়েবল মুহূৰ্তখিনিতে মই গেলাৰীৰ পৰা চিঞৰটো শুনো বাকী কিন্তু আমাৰ বিশেষকৈ আমাৰ নাটকখনত যিখিনি সময়ত আমাৰ স্তব্ধ হৈ পৰিব লাগে দৰ্শক কিন্তু স্তব্ধ হৈ পৰা আমি দেখিছোঁ নতুন প্ৰজন্মৰ ভ্ৰাম্যমানৰ প্ৰতি আগ্ৰহী নোহোৱা হৈছে আপুনি ভাবে নেকি আমিচোন নতুন প্ৰজন্মতেই পৰোঁ আমিচোন ভ্ৰাম্যমানলৈ আহিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা ধাৰাবাহিকৰ মাধ্যমৰ পৰা আত্মপ্ৰকাশ হ'ল মোৰ নাটক কৰিছোঁ যদিও এমেচাৰ নাটক কৰিছোঁ কিন্তু তাৰপাছত দেখোন ভ্ৰাম্যমানলৈ যেতিয়া মাতিছে তেতিয়া যোৱা বছৰ আহিম বুলি কৈছোঁ এই বছৰো আহিছোঁ গতিকে এইটো কথা নহয় এই বছৰো আপোনালোকে ভ্ৰাম্যমানত বহুতো নতুন নৱাগত শিল্পী আহিছে প্ৰতি বছৰে নৱাগত শিল্পীৰ হাৰটো বাঢ়ি গৈহে আছে কমা কিন্তু নাই যদি দৰ্শকে মন কৰে গতিকে ধাউতি কমিছে বুলি নকওঁ আৰু তোমালোকৰ দৰে যুৱচাম ওলাই আহিছে থিয়েটাৰ গ্ৰুপ আছে ফেচবুক গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ আছে ছ'চিয়েল মিডিয়াত ইমান এক্টিভ গতিকে মই নাভাবোঁ যে নতুন চাম যি আমাৰ ল'ৰা ছোৱালী বা আমাৰ যুৱ প্ৰজন্ম তেওঁলোকৰ ধাউতি কিন্তু কমা নাই তেওঁলোক আজিকালি আচলতে অলপমান সচেতন হৈছে ভাল কি আৰু বেয়া কি বাচিব জনা হৈছে সেইটো আচলতে আমাৰ কাৰণে ভাল কথা নাটক কিয় চাব লাগে নাটক কিয় চাব লাগে নাটক জীৱনৰ এটা অংগ আমি ভ্ৰাম্যমানৰ এই মঞ্চখনত যি দেখুৱাই আছোঁ সেয়া আচলতে বেলেগ কিবা নহয় আপোনালোকৰ জীৱনত ঘটি থকা সৰু বৰ কাহিনীবোৰে আৰু দিনটো কষ্ট আৰু ভাগৰ এৰি আপোনালোকে আমাৰ নাটক চাবলৈ আহে আমাৰো দায়বদ্ধতা আছে যে আমি আপোনালোকক ভালকৈ কিবা বস্তু এটা উপস্থাপন কৰি দেখাওঁ গতিকে সেয়া আমি আমাৰ ফালৰ পৰা সদায় চেষ্টা কৰি যাম আপোনালোকে আমাক সদায় সঁহাৰি দি যাওক আৰু এনেদৰে চলি থাকিলে নাটক সদায় চলি থাকিব নাটক সদায় এনেকৈ অজয় অমৰ হৈ ৰ'ব যিসকলে দৰ্শক বাউলী মোৰ প্ৰিয় নাটকখন চায় সেইসকল দৰ্শক কি ক'ব আপুনি যিসকলে বাউলী মোৰ প্ৰিয়া চালে ইতিমধ্যে 4-5 বাৰ তাৰপাছতো চাবলৈ আহি আছে তেওঁলোকক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে আপোনালোকৰ গাঁঠিৰ ধন ভাঙি আমাৰ নাটকখন চাবলৈ আহিছে আমাৰ বাবে এয়া গৌৰৱৰ কথা আৰু আপোনালোকৰ বাবে আজি আমি আমাৰ পাৰিশ্ৰমিকখিনি পাই আছোঁ আমাৰ কষ্টৰ আমি মৰ্যাদাখিনি আমি পাই আছোঁ গতিকে দৰ্শকক ধন্যবাদ আৰু আগন্তুক সময়ত যিসকলে এতিয়াও বাউলী মোৰ প্ৰিয়া চোৱা নাই তেওঁলোকলৈ অনুৰোধ জনাইছোঁ ৰাস আহি আছে দুৰ্গা পূজাটো গ'লেই লক্ষী পূজা আহি আছে আৰু উজনি অসমলৈও আমাৰ লাহেকৈ যোৱাৰ সময় আহি আছে যিহেতু শীতকাল আহি আছে গতিকে আমি জানুৱাৰী মানৰ শেষলৈ আমি আকৌ উজনি ফালে ঢাপলি মেলিম গতিকে সমগ্ৰ অসমত যাতে আমাৰ তিনিওখন নাটক বাউলী মোৰ প্ৰিয়া ৰাজদ্বীপদেৱ চম্পক শৰ্মাদেৱৰ মাতৃঘাতক আৰু বদনামী হিৰো চম্পক শৰ্মাদেৱৰ বদনামী হিৰো অভিজিত ভট্টদেৱৰ মাতৃঘাতক আৰু ৰাজদ্বীপদেৱৰ বাউলী মোৰ প্ৰিয়া তিনিওখন নাটক যাতে আপোনালোকে আঁকোৱালি লয় সেয়া আমি আশা কৰিম আমাৰ তিনিওখন নাটক আপোনালোকে চাওক শেষত এটা সৰু ডাইলগ ক'ব লাগে সৰু ডাইলগ তুমিতো চাইছা কোনটো ডাইলগ কোৱাচোন তুমিয়ে কোৱা আপুনি যেতিয়া আপোনাৰ মৃত্যুৰ টাইম আহে তেতিয়া তাৰে আগৰখিনি ডাইলগখিনি ক'লে ভাল হয় সেইখিনি বৰ আচলতে ট্ৰেজিক ডাইলগ তথাপিও মই ডাইলগটো জাষ্ট কৈ দিছোঁ মই ফিলটো ৰাখিব নোৱাৰিম চাগে তেনেকৈ যোন তই মোক এৰি গুচি গ'লি ন যোন তই মোক ঘিণ কৰিলি নহয় মই তোৰ চকুতো অপবিত্ৰ হৈ গ'লোঁ নহয় বৰ ধুনীয়া ধুনীয়া সুন্দৰ ডাইলগ আছে আৰু সুন্দৰ ডাইলগ লৈ আমি খুব সুন্দৰকৈ এখন নাটক কৰিছোঁ যি কি নহওক বেল পৰিছে গম পাইছে আমাৰ দ্বিতীয় দৰ্শনী আৰম্ভ হ'ব লৈছে গতিকে আৰু বেছি সময় নলওঁ বাউলী মোৰ প্ৰিয়া চাব বুলি সকলোৱে আশা কৰিলোঁ কেন আপোনাক মই কিমান বাৰ ক'ব লাগিব যে এইবোৰ কলিং চলিং মই বজাব নাজানো মনতে নাথাকে
একো নাই একদম খালী মূৰত মাল থকা হ'লে এনেকৈ ধান লৈ মিললৈ নগলোহেঁতেন আপোনাৰ দৰে সেই ভেণ্টি বেগ লৈ কলেজ গলোহেঁতেন হয় নেকি মই কাম নকৰোঁ নহয় কামেই যেতিয়া নকৰোঁ পিছতে দেহা মাৰি দিলা বহি বহিয়ে খাম বাপ থাকে চাহ ভাত যি আছে চব লৈ আহা আজি আৰু নুঠিছো বহি বহি খাব